দিনত কষ্ট কৰি এতিয়া উৰহ কামুৰি দিছে না উৰহবিলাক ধুনীয়া ঘৰ উৰহ 5টা বাজি গ'ল টোপনি নাই এতিয়ালৈকে উৰহ কামত এই চব হৈ গ'ল এই দিছে উৰহ এজনী মাৰিলে কিমান লছ হ'ব নেকি বুজিছে নাই কেনেকৈ খাব হ'লে বেছ কি হ'ব দিছে নাই তেজে ৰঙা ওলাইছে দেখিছে নাই এজনী খুব পলাই গৈছে এইজনে আকৌ কৈছে কি উৰহক বোলে চেদা পালি ভালকৈ খুৱাই লয় নহ'লে টোপনি সিহঁতৰো নাই আমাৰো নাই সেইকাৰণে খুৱাই লয় বোলে ভালকৈ